গাইস মই এতিয়া থাৰ্মকলৰ পৰা এইটো শুই দিলোঁ এনেকৈ এইটো শুই দিলোঁ এনেকুৱা চেভ হৈছে গাইস এইটো মোৰ হৈ গ'ল কমপ্লিট চাওক কেনেকুৱা হৈছে দেখি লাভৰ চিনটো এইটো বনাইছোঁ মই দেখাইছোঁ তো এইটো মই বনাইছোঁ দুটা বনাইছোঁ হোম ডেকোৰ হেল্ল' গাইস ৱেলকাম টু মাই নিউ ব্লগ আশা কৰোঁ আপোনালোক সকলোৰ ভালে ময়ো ভালে আছোঁ গাইস মই আজি হোৱাইট চিমেণ্টৰ এটা বস্তু বনাম কি বনাম আপোনালোকক মই দেখাম আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে গম পাব কেনেকুৱা বস্তু এটা হ'ব চাই আছে গাইস মই এনেকৈ এখন কাগজ লৈছোঁ হোৱাইট কাগজ হ'লেও হ'ব ইয়াতে মই বস্তুটো আঁকি ল'ম তাৰপিছত এইখন লৈছোঁ মই থাৰ্মকল আৰু এইখন কাটিবৰ কাৰণে মই এইখন লৈছোঁ এনেকুৱা চুৰিৰ নিচিনা আৰু এইটো কলম লৈছোঁ এইটো আঁকিবৰ কাৰণে আঁকি ল'ম ইয়াতে তাৰপিছত কেঁচিখন দি কাটি ল'ম চাই থাকক আপোনালোকক মই দেখাই আছোঁ কেনেকৈ কি কৰোঁ গাইস মই এনেকৈ আঁকি ল'লোঁ লাভৰ পাতটো তাৰপিছত আঁকি লৈ পেলাই মই এনেকৈ চাইডে কাটি ল'ম কাটি কিনে আপোনালোকক দেখাই আছোঁ আপোনালোকে চাই থাকক প্ৰথমতে মই এনেকৈ কাটি ল'লোঁ বাৰু তাৰপিছত আৰু কাটিব লাগিব কাটিব আছে মই কাটি কিনে আপোনালোকক দেখাই আছোঁ কমপ্লিট কৰি আপোনালোকে চাওকচোন কেনেকৈ বনাওঁ কি বনাওঁ গাইস মই এনেকৈ কাটি ল'লোঁ বস্তুটো এইটো চেপত এনেকৈ কাটি ল'লোঁ কাটি লৈ কিনে মই এতিয়া থাৰ্মকলৰ ওপৰত আঁকি ল'ম আঁকি লৈ কিনে বস্তুটো কাটি ল'ম থাৰ্মকলত কাটি লৈ কিনে বনাই আছোঁ আপোনালোকে চাওকচোন কেনেকৈ বনাওঁ গাইস মই এতিয়া এইটো কাটি লৈ ইয়াতে পাৰি দিছোঁ দি কিনে এতিয়া আঁকি ল'ম ধুনীয়াকৈ আঁকি লওঁ আঁকি ল'লোঁ মই এনেকৈ আঁকি আছোঁ গাইস মই এনেকৈ আঁকি ল'লোঁ ইয়াতে থাৰ্মকলখনৰ ওপৰত তাৰপিছত মই এতিয়া কাটিম এইখন দি মই কাটিম এতিয়া আপোনালোকক দেখাই আছোঁ কেনেকৈ কাটোঁ মই চাই থাকোঁ এইখন গাইস মই এতিয়া কাটি আছোঁ এইটো এনেকৈ কাটিব লাগিব লাহে লাহে ভাঙিব দিব নোৱাৰে কমপ্লিট কাটি লওঁ মই তাৰপিছত আপোনালোক গাইস মই এনেকৈ কাটি ল'লোঁ তাৰপিছত এইটো ভিতৰত কাটিব লাগিব কাটি কিনে তাত বহাই দিব লাগিব তাৰপিছত আপোনালোকক মই দেখাই আছোঁ কমপ্লিট কৰি কাটি লওঁ তাৰপিছত আপোনালোকক দেখাই চাই থাকক গাইস মই এনেকৈ কাটি ল'লোঁ এইটো কাটি ল'লোঁ এনেকৈ এইটো কাটি লৈ ইয়াতে বহাই দিম এনেকৈ এইটো বহাই দিম আঠা লগাই কিনে তাৰপিছত মই ইয়াতে হোৱাইট চিমেণ্ট ঢালি দিম এইটো মই ভালকৈ ছেটিং কৰা নাই আৰু ছেটিং কৰি কিনে মই এইটো বহাই দিম তাৰপিছত আপোনালোকক দেখাম চাই থাকক আপোনালোকে ইয়াতে আঠা লগাই লৈছোঁ লৈ কিনে এতিয়া মই এই কাৰ্ডবৰ্ডখনত কাৰ্ডবৰ্ডখনত মই এইটো লগাই ল'ম আপোনালোকক মই দেখাই আছোঁ চাই থাকক ভিডিঅ'টো শেষলৈকে এইটো মই এতিয়া এনেকৈ বহাই দিলোঁ ইয়াতে আঠা লগাই কিনে ইয়াতে বহাই দিছোঁ তাৰপিছত এইকেইটা বহাই দিম এইকেইটা মিলাই কিনে বহাব লাগিব আৰু যেনেকৈ বহালে নহ'ব আৰু ডিষ্টেঞ্চটো চাই কিনে বহাই দিম এইটো বহাই দিম দি কিনে আমি এটা হোৱাইট চিমেণ্ট দিম তেনেকৈ বহাই ল'লোঁ এতিয়া মই মিলাই ল'ম লৈ কিনে হোৱাইট চিমেণ্ট দিম গাইস মই এনেকৈ আঠা চাঠা দি কিনে এনেকৈ মিলাই ল'লোঁ গোটেইখিনি লৈ কিনে এটা হোৱাইট চিমেণ্ট ঢালি দিম এইটো আপুনি ডিষ্টেঞ্চটো চাব লাগিব আৰু কিমান হেৰি আছে অকণমান গোটেইখিনি সমান হ'ব লাগিব চাওকচোন সমান হৈছেনে হৈছে ন এতিয়া আমি এটা হোৱাইট চিমেণ্ট ঢালি দিম গাইস এইটো হৈ গ'ল ৰেডি মই এটা হোৱাইট চিমেণ্ট ঢালি দিম তাৰপিছত চাওক কেনেকুৱা হয় হোৱাইট চিমেণ্ট ঘূৰি ল'লোঁ লৈ কিনে এটা ঢালি দিম এতিয়া মানে চাওক গাইস এইটো আৰু মই হেৰি মাৰিছোঁ গুণা মাৰিছোঁ নহয় কাৰণ কিয় এইটো হোৱাৰ পিছততো মানে থিয় কৰি ৰাখিব লাগিব নহয় তাৰ কাৰণে মই এতিয়া গুণা মাৰিলোঁ এতিয়া মই হোৱাইট চিমেণ্ট ইয়াত ঢালি দিম আপোনালোকে চাই থাকক মানে অলপ বেছি পনীয়াটো অলপ বেছি কৰি দিছোঁ গাইস মই এতিয়া হোৱাইট চিমেণ্টবিলাক ঢালি দিলোঁ ধুনীয়াকৈ ঢালি দি কিনে মই ধুনীয়াকৈ হেৰি কৰি দিলোঁ দি কিনে এইটো শুকাওঁতে কমচে কম 10-12 ঘণ্টা লাগিব 10-12 ঘণ্টাৰ পিছত আপোনালোকক মই দেখাম কেনেকুৱা চেপ লয় এইটো বা কেনেকুৱা কি হয় চাই থাকিব আপোনালোকে শেষলৈ বহুত ধুনীয়া বস্তু হ'ব চাই থাকক আৰু দিয়ক বাৰু হ'ব দিয়ক 12 ঘণ্টাৰ পিছত লগ পাই আছোঁ গাইস এইটো 12 ঘণ্টা হৈ গ'ল 12 ঘণ্টাৰ বেছি হ'ল এতিয়া খুলিম এইটো কাটি কিনে ভালকৈ লাহে লাহে তাৰপিছত আপোনালোকৰ দেখাম কি হয় আপোনালোকে চাই থাকক মানে এইটো 12 ঘণ্টাৰ পিছত শুকাইছে ধুনীয়া শুকাইছে এইটো তাৰপিছত এইটো খুলি দিম এতিয়া চাই থাকক আপোনালোকে কাটি খুলিব লাগিব গাইস মই এতিয়া থাৰ্মকলৰ পৰা এইটো শুই দিলোঁ এনেকৈ এইটো শুই দিলোঁ এনেকুৱা চেপ লৈছে তাৰপিছত ইয়াতে মই এতিয়া এইটো চিৰিজ পেপাৰ মাৰি বা এইটো চুৰিৰে এইটো ফিনিচিং কৰিব লাগিব ফিনিচিং কৰি পেলাই আপোনালোকক মই দেখাম এইটো এনেকৈ কাটি এইটো কাটি কৰিব লাগিব ধুনীয়াকৈ লাহে লাহে কৰিব ভাঙি নাযায় আৰু ভাঙি গ'লে এনেই গ'ল এনেকৈ কৰিব লাগিব
চিৰিজ পেপাৰ মাৰিব লাগিব ইয়াৰ ওপৰত চাই থাকক আপোনাক কমপ্লিট কৰি মই দেখাই আছোঁ ভিডিঅ'টো গাইজ মই এইটো কমপ্লিট হৈ গ'ল মই এইটো চিৰিজ পেপাৰ মাৰি কিনে এইটো কমপ্লিট কৰিলোঁ এইবিলাক সমানকৈ এতিয়া মই এইটো থিয়া কৰিব ৰাখিবৰ কাৰণে এটা মই তলত এটা ষ্টেণ্ড এটা বনাম মই এইটো বনাই কিনে আপোনালোকক দেখাই আছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো কমপ্লিট গাইজ মই এইটো ষ্টেণ্ড বনাই আছোঁ এইটো ষ্টেণ্ড কৰি ৰাখিবৰ কাৰণে ইয়াতে মই হোৱাইট চিমেণ্ট ঢালি দিম তাৰপিছত বস্তুটো ষ্টেণ্ড হৈ থাকিব আপোনালোকে চাওক কেনেকৈ ষ্টেণ্ড হৈ থাকে মই দেখাই আছোঁ আপোনালোকক গোটেইখিনি মই এইটো ষ্টেণ্ড কৰিলোঁ এনেকৈ থিয় দি থাকিব এইটো শুকাব শুকাৰ পিছত আৰু অলপ চিৰিজ মাৰিব লাগিব তাৰপিছত আপোনালোকক মই দেখাম আৰু চাব বহুত ধুনীয়া এইটো ডেক'ৰেশ্যন বস্তু হ'ব গাইজ এইটো মোৰ হৈ গ'ল কমপ্লিট চব কেনেকুৱা হৈছে দেখিবৰ কাৰণে মই আৰু এটা বনাইছোঁ সেইটোও মই আপোনালোকক দেখাম এইটো হৈ গ'ল চব কমপ্লিট হৈছে গাইজ এইটো কমপ্লিট হৈ গ'ল মোৰ এইটো এটা বনাইছোঁ আপোনালোকক দেখাইছোঁ লাভৰ চিনটো এইটো বনাইছোঁ আপোনালোকক দেখাইছোঁ তো এইটোও মই বনাইছোঁ দুটা বনাইছোঁ হোম ডেক'ৰেশ্যনৰ কাৰণে বহুত ধুনীয়াকৈ বনাইছোঁ এইটো আপোনালোকে বনাই যদি ট্ৰাই কৰিব পাৰে এইটো হোৱাইট চিমেণ্টে বেলেগ একো নাই আৰু ইয়াতে চিৰিজ পেপাৰ মাৰি কিনে মই ধুনীয়াকৈ হেৰি কৰি দিছোঁ আজিৰ ভিডিঅ'টো গাইজ ইমানেই আছিল এইটো মই হোম ডেক'ৰেশ্যনৰ কাৰণে বনালোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু লগ পাম অন্য এটা ভিডিঅ' লৈ এতিয়ালৈ জয় আই অসম সকলো ভালে থাকক